মূলকি মই আজিও নিৰ্ধাৰণ কৰিব পাৰোঁ। গজকেতু নাম শুনিলে ত্ৰিভুৱন ত্ৰিভুৱন হৰিকম্পমান তাৰ পুত্ৰ সিংহকেতু আদিত্যকেতুৰ প্ৰবল পৰাক্ৰম আকাশ মাৰ্গ ধৈৰ্যৰ ৰথে লৈ যায়। যাৰ সেনাপতি কনক পংকজৰ পৰাক্ৰমত এই গজকেতু ৰাজ্যত কোনেও আক্ৰমণ কৰিবলৈ সাহস নকৰে। এই গজকেতুৰ সকলো থাকিও যেন একো নাই ইয়াৰ ব্যৱস্থা মই কৰিবই লাগিব। এই বিষয়ে সেনাপতি আৰু পুত্ৰদ্বয় সবে আলোচনা কৰোঁ।